সকল মই জুৰি দাস মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আৰু আহিছে আপোনালোকৰ ওচৰত এটা ভিডিঅ' লৈ। কালিতো আপোনাক দেখালোৱে উৰুকাৰ ভিডিঅ'টো, আৰু আজি দমাহীৰ কাৰণে মেজি তলত শৰাই লৈ যাব ওলাইছোঁ, আৰু তাতে মেজি জ্বলাইও দিব। আৰু এইখিনি যাব ওলাইছোঁ, চাই থাকিব। মই দেখাম বাৰু আমাৰ গাঁৱৰ ঘৰৰ মেজি জ্বলা পৰিৱেশটো, চাই থাকিব ভিডিঅ'টো। এয়া মেজি তলত চাকি জ্বলালোঁ, শৰাইখন আগবঢ়াই দিলোঁ। এয়া মেজি জ্বলাবৰ কাৰণে গোটেইখিনি মানুহ ৰেডি হৈছে, আৰু এয়া আমি চাউল ছটিয়াই দিলোঁ, তিল ছটিয়াই দিলোঁ। চব আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া মেজি জ্বলা হোৱাৰ পিছত আমি গোটেইখিনি ৰাইজৰ মানুহ লগ লাগি প্ৰসাদ ভগাই খালোঁ, আৰু তাত অলপ বহিলোঁ, নে কিবা কিবি কথা আলোচনা কৰিলে ৰাইজৰ। ভাল লাগিলে, চাই এয়া ভেলাঘৰৰ তলৰ পৰা আহিলোঁ, মেজি জ্বলাই শৰাই এখন দিছিলোঁ, শৰাই তাতে ৰাইজৰ আশীৰ্বাদ ল'লোঁ, আৰু তাৰ পৰা আহিলোঁ এতিয়া প্ৰসাদ খাই। এতিয়া ঘৰলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব মোক। যদি ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আগলৈ আহিম বাৰু অন্য ভিডিঅ'লৈ।